খুটি এটা লাগে আকৌ মধু ইপাদে দিম দে লাগিব বাৰু আইতা এয়া কি বুলি কয় আয়ুস তুলিছে অঁ আয়ুস তোলোতে কি কৰি লয় প্ৰথমতে ঢাপ এটা তুলি লৈছে চাউল দিব তামোল দিব ঘাই লৈছো অঁ বহাই দিছো বহাই লৈ এতিয়া আমি চাউল কেইটামান ধুই হয় এতিয়া ইয়াত দি ল'ম অঁ দি লৈ ইয়াত তাৰপৰা কণী দিম বাৰু আপুনি কৰি যাওকচোন মই চাই যাম চাউলকেইটা ধুই লৈছো দেই বাৰু চাউল আমি 3 মুঠি দি ল'ম বাৰু এয়া 3 মুঠি কাৰ কাৰ নামত দিয়ে জলক আমি দিম তামোল দুফালে দুখন বাৰু বোকা পানী লাগিলেও একো যেন তেন আয়ুস যাব লাগে তাৰপিছত এতিয়া আমি ডিম এটা দিম বাৰু ডিমটো আকৌ আমি ভকতাকেহে কাটিম বাৰু অকণমান দি ল'ব লাগিব জলক দি ল'ব লাগিব জলটো পইচা এটকা এটা দিছোঁ জল দেৱতা আমি দক্ষিণা দি লৈছোঁ এয়া কি সূতা অঁ আয়ুসটো লৈ যাম তাৰমানে অঁ সূতাডালত আয়ুসটো লৈ যায় ঘৰলৈ লৈ যায় হয় নিয়মৰ কথা আছে খালি ছিঙিব নালাগিব সূতা ভাগ ছিঙিব নালাগিব ন সেয়া ধৰিব লাগিব এইবাৰ সেয়া ধৰিব বাৰু আইতাকে ধৰিব লাগে নে মাকেও পাৰে অঁ বোকাতে ধৰিব লাগে দেৱতা সেৱা জনোৱা হৈছে নমো নমো নাৰায়ণ প্ৰসন্ন আপোনাৰ মহিমা কি হয় গোহাৰি জনাব এই সৰু ছোৱালীজনী গুৰু বুলি কোৱা ছোৱালীজনী সদায় পৰি থাকে সপোনত বোলে পঢ়িয়ে বোলে সপোনত হেৰি পানী লোৱা দেখিছে তাতে সদায় কওঁ বুলি কওঁ পোৱা নাই
আজি কিবা এটা কয় কালি কিবা এটা আজি ঘাটত হ'লে বাটত হ'লে এসপ্তাহ কৰি আজি এহালি পুনৰ সজ্জা দিয়ে দুটাৰ পাছত কাটি দিয়ে কিঞ্চিতমান দক্ষিণা দিয়ে তাৰপাছত গুৱাপান দি তেওঁক আই জলচে মাটিত শৰণাগত থোৱা আছে শৰণাগত থোৱা ভাল হওক সফল হওক মান আয়ুস হওক জ্বৰ নৰীয়া কাহ কেলেপ সকলোখিনি জল যেন চেঁচা পানী থৈ জলচে মাটিয়ে ভালে কুশলে ৰাখিব লাগে অমিত হাত খুৱাই থৈ জানো তেওঁ আগৈ জিলিপা জিলিপা কৰিব লাগে জানো কৃষ্ণ হৰি কৃষ্ণ ৰাম জলচে মাটি জানো জল দিব আয়ুস দিব লাগে পানী হ'ব সেইটো কি কৰে কণীটো ক'ত ভৰাই খালৈটোত ভৰাই যি আহে বা চব জকাই চকাই ভৰাই যায় জেং যাব বোকা পানী জেং জাবৰ বোকাৰখিনি আকৌ খালৈত ভৰাই আকৌ ভৰাই দিব এবাৰ সৌফালে সৌ পিনে দক্ষিণে লম্বা ভালৰ পিনলৈ নাহক দেই চুচুৱাই দিব লাগে এই এনেই একে ঠাইৰ পৰা চুচুৱাই যি আহে আৰু যি আহে তাকে আনিব লাগে চাৰিফালে চাৰি গছ মাৰিব লাগে খালৈ ধুবাইছে যিখিনি বোকাখিনি ভৰাই দিয়া একো নাখালে ধোৱা নহয় এনেই হ'ব অকণমান ভৰাই তাৰপৰা আকৌ এইফালে মাৰি দিয়া কৈ আছেনো বাৰু এইবাৰ ভৰাই দিয়া আকৌ যি আকৌ এনেই নাহিলে ভৰাই দে জকা খালৈ ধুৱাই বা তিনিবাৰ হ'ল নহয় খালৈটো ধুই দিয়া এইডালে বান্ধিলে পায় তাৰপৰা এতিয়া কি কৰিব লাগে ধুই আনিব লাগে পানী কাটিব জকাই খালৈ ধুইছে বোকাখন ধুনীয়াকৈ থলে এতিয়া গাটো ধুই ল'ব লাগে ন জকাই খালৈ ধুই লৈ গাটো ধুই ল'ব লাগে যদি পানী কাটিছো আয়ুস তুলিছো এনেকৈ চাই এনেকৈ দিয়া কাচি কৰ এনেকৈ দিয়া এনেকৈ সেনেকৈ প্ৰথমে পোহল তিনিবাৰ পানী কাটিছ একেবাৰে এবাৰ তিনিবাৰ হ'লে ভৰাই দিয়া পানী কাটিছ তিনিবাৰ জলে চৈ মাটিয়ে জল দিব লাগে আইজ দিব লাগে এতিয়া আকৌ নেলাগে জাকৈখন খাতে আনন্দ লওক ঠিকানা
এইটো এতিয়া চেৰেকীটো লৈ যাব লাগিবনে এনেকৈ ৰছীয়ে লৈ লৈ গৈ থাকিব লাগিব তাৰপৰা এইখিনি কি হ'ব আপুনি খৰাহীটো ল'লে এই চাউলকেইটা কি কৰিব চাউলকেইটা ভাত বনাই খুৱাব গধুক এইকেইটা চাউলৰে ডিমৰ লগত ভাত বনাই খুৱাম আয়ু নাইকিয়া হৈছে ছিঙিব নালাগিব ৰছীডাল হয়নে এডাল নি ক'লৈকে নিব এতিয়া দৰ্জাৰ মুখলৈ ফুলতে সেনেকৈ পাক মাৰি মাৰি দিব লাগিব কি আনিছ কি আনিছ এই পানীখনে কি কৰিব এই পানীখনে কি কৰিব গুডুক গা ধুৱাব ভাতৰ লগত সিজাই খাব এবাৰ ভাতে দিমে তাৰপিছত আকৌ ভাত দি লৈছোঁ আগত দিম তাৰপিছত আকৌ ছোৱালীজনীয়ে ভাত খাবহি এই তামোল পাণ কি বুলি সজায় এই তেওঁ আকৌ যিজনী এতিয়া খাবতো তেওঁক এখন খাবলৈ দিছোঁ এখন আকৌ তেওঁ জলেশ্বৰী মাতি তেওঁ এই পাতটো আহিনগৈ যে তেওঁক খাবলৈ দিছোঁ অঁ গুডুক খোৱা মই আহিছোঁতো তুমি খোৱা তোমাৰ এতিয়া ভাল হৈ যাব আৰু চব বেমাৰ ভাত খুৱাব ভাত খাই লৈ খুৱাই আকৌ ৰাস্তাত থৈ আহিবগৈ লাগিব এই পাতখন থৈ আহিবগৈ লাগিব ক'ৰ ৰাস্তাত থ'ব লাগিব ৰাস্তাত পদূলি ৰাস্তাত নিমৈ নালাগে এইখিনিতে থ'ব লাগিব আৰু অঁ পদূলি ৰাস্তাত হয়নে খোৱা গুডু দেই ভাল হৈ যাব আইতাহঁতে আশীৰ্বাদ দিছে নহয় দে গা চা ধুই একদম শুব লৈছিলে তোমাৰ কথাতে কৈ আছিলোঁ সকাম হোৱাৰ পিছত আমাৰ ইয়াৰ নিজৰ কৰ্ম নিজে কৰি লৈছোঁ